নুমলীগড়ৰ আমলখিতলৰ ৰাইজে প্ৰতিদিনে যাতায়াত কৰিছে বিপদসংকুল পথেৰে। এই পথটি আমলখিতলৰ ঘন বৰুৱা চুকৰ পৰা তেলগৰম প্ৰাথমিক বিদ্যালয়ৰ সংযোগী পথ। এই পথতে প্ৰতিদিনে অহা যোৱা কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে। বিগত 5 বছৰে পংকা পঞ্চায়তখন কংগ্ৰেছৰ অধীনত আছিল। তেতিয়াই এই পথটি নিৰ্মাণ কৰিছিল, কিন্তু আজি পৰ্যন্ত পথটি সম্পূৰ্ণ হৈ নুঠিল। পথৰ মাজতে দুটি পুল নিৰ্মাণৰ বাবে ধন মুকলি কৰিছিল যদিও সম্পূৰ্ণ আধৰুৱা কৰি সংকটজনক অৱস্থাত এৰি থৈ যায়। এই পথটি বহুবাৰ বিদ্যালয়ৰ বহুকেইজন ছাত্ৰ ছাত্ৰীৰ লগতে বহু ব্যক্তিৰো দুৰ্ঘটনা সংঘটিত হৈছে। এতিয়া ৰাইজে পংকা পঞ্চায়তত নতুনকৈ নিৰ্বাচিত হোৱা বিজেপি প্ৰাৰ্থীক পথটি পুনৰ নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে। এই কামটো যোৱা 5 বছৰে পঞ্চায়তৰ প্ৰতিনিধি দিলীপ শইকীয়া বিপন পালৰ আণ্ডাৰত হৈছিলে। এই কামটোত কৰিম বুলি বহুতখিনি পইচা আহিছে বুলি আমাক জনালেও, কিন্তু সেইমতে আমাক কাম হাতত ল'বলৈ দিলে। আজি 3 বছৰে হ'ব হ'ল, 3 বছৰ আগৰ কথা। কিন্তু ৰাইজে লাগি কামো কৰিলে আৰু সেইমতে তাৰ যিখিনি প্ৰাপ্য পাব লাগিছিলে, বহুতে প্ৰাপ্য পাবলৈ থাকিলে। আমাৰ ইয়াত যিখিনি সদস্য আছে, সভাৰ সদস্যকেইজনী তাৰ প্ৰাপ্য পোৱা নাইকিয়া। আৰু এই কালভাৰটো হৈ নুঠাৰ কাৰণে এইটোৱে অৱস্থা হৈছে। আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনি যেতিয়া ৰাতিপুৱা 8:30-9টা বজাত আহিব হয়, সিফালৰ গৰাটোৰ মানুহখিনি সদায় সজাগ হৈ থাকিব লাগে। ল'ৰা ছোৱালীখিনি স্কুললৈ আহোঁতে কালভাৰটোত পৰিব, আৰু ছুটি হ'বৰ সময়ত এইফালৰ মানুহখিনি সদায় সজাগ হ'ব লাগে। ল'ৰা ছোৱালীখিনি নামি যাওঁতে কালভাৰত পৰিব। আৰু ৰাতিও এনেকৈ কেইবাজন পুৰুষো আহি পেলাই বাইকে সৈতে ৰাতি 10:30 বজাত পৰা। নুমলীগড়ৰ পৰা মানস বৰুৱা ৰিপৰ্ট, প্ৰাইম নৰ্থ ইষ্ট।